গুড মৰ্নিং এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল আৰু লগতে মোৰো ভাল। আজি ৰাতিপুৱা ওলাই আহিছোঁ ভিডিঅ' এটা বনাওঁ বুলি, লোকেল ব্লগ। তো বলক এতিয়া গৈ আছোঁ কলেজ তিনিআলিত মানে ল'ৰাটোৰ মিঠাই অলপ আনিব লগা আছে খাবলৈ। তো তালৈ গৈ আছোঁ, তাত গৈ আপোনালোকক লগ পাই আছোঁ দোকানত। এতিয়া আহি পালোঁহি কলেজ তিনিআলি। এইফালে চাওক, লগৰকেইটাৰ দোকান খোলাই নাই, অংকুৰ পাৰ্লাৰ এণ্ড হেয়াৰ কাটিং। সিও অহা নাই, মোৰ লগৰ হয়। তাৰপিছত এইফালে চাওক, দোকান এখনো খোলাই নাই। তো এতিয়া ভাবিছোঁ এতিয়া চাৰিআলি যাওঁ। তো চাৰিআলিত গৈ চাওঁ কি পোৱা যায়, বলক। তো এতিয়া আহি পালোঁহি চিমেণ্ট চাপৰি চাৰিআলি আহি কিনে বাইকখনৰ পাম নাই, তো বাইকখনৰ পাম অলপ দি লওঁ। মই নিজেই ধুব লাগিব, এতিয়া উপায় নাই। কাম দিয়া হৈ গ'ল। তো এতিয়া গৈ আছোঁ বেলেগ এখন দোকানলৈ, তাত গৈ খোৱা বস্তু কিবা এটা লৈ যাওঁ ল'ৰাটোলৈ। তো তাৰ কাৰণে আহিছিলোঁ মেইনকৈ, বলক এতিয়া গৈ তাত লগ পাই আছোঁ দোকানত। তো এইফালে আহি পালোঁহি, এতিয়া চেণ্টু ভাইটিৰ দোকান। তো ইয়াৰ পৰাই লৈ লওঁ। অঁ এনেকুৱা হয়, দেখোন ল'ৰাটোলৈ মিঠাই কেইটামান লৈ লওঁ ন। এয়া বেটাৰ কাৰণে মিঠাই লোৱা হৈ গ'ল। এটাই ল'ৰা, তো মৰম অকণমান কৰিবই লাগিব। চেণ্টু, কি চেণ্টু? বাই বাই, পিছত আহিম দেই, বাই বাই। আহি পালোঁহি তুলিকা হোটেল। তো তুলিকা হোটেলৰ পৰা কিবা এটা চাহ খাবলৈ লৈ যাওঁ। ইয়াতো খাই যাব পাৰোঁ, কিন্তু ঘৰত ফেমিলিৰ লগত খোৱা মজাটো বেলেগ অলপ। পইচাও বেছি নানিলোঁ, 20 টকামান আছেহে। হেবেল দা আহক। হা বনাই আছোঁ, কি লওঁ তেতিয়াহ'লে? এইফালে চাহ খাবলৈ কি ল'লে ভাল লাগিব? অঁ আজি দি দিম বাৰু। হেবেলদাৰ দোকানৰ পৰা আহি থাকোঁতে বাইকখন তেলৰ প্ৰব্লেম দিলে, তেল শেষ হ'বলৈ হৈছিলে। তো বাইকখন অলপ স্পীড চলাই আহি আমাৰ গাঁৱৰ ভাই দোকানৰ ওচৰত সোমালোঁ যে, ভাই 50 টকা তেল দিয়া বুলি ক'লোঁ। মানে পইচা মোৰ পকেটত শেষ হৈ গ'ল। তো ইয়াৰ দোকানতে তেল অলপ ভৰাই লৈ কেনে ঘৰৰ পৰা আকৌ আহি কেনে পইচাটো ইয়াক দিমহি। আৰু এতিয়া তেল ভৰাই হ'ল, তেল ভৰাই আহি ঘৰ পালোঁহি। ঘৰ পোৱাৰ পিছত বেটানো কি কৰি আছে তাকে চাওঁ। তো বৰ্তমান আহি পালোঁহি এতিয়া ঘৰ। মাক চাহ বনাব কৈ দিয়া আকৌ। অ' বেটা, মাক চাহ বনাব কৈ দিয়া আকৌ, শুনিছা নাই? এই মাক চাহ বনাব কৈ দিয়া। খাবলৈ ভুজিয়া আনিছোঁ কৈ দিয়া। তো এইয়া চাওক, গাখীৰ চাহ আহি গ'ল ৰাতিপুৱাই। আৰু এইফালে আনিছিলোঁ ভুজিয়া, আৰু এইফালে গজা এটা আনিছিলোঁ। খাই লওঁ ধুনীয়াকৈ। এয়া চাওক গাখীৰ চাহ, এইয়া গাখীৰ চাহ আহিলে, এয়া গজা আৰু এইফালে ভুজিয়া। এইফালে ল'ৰাটো মোবাইল চাই আছে। তো চাহ আহি গ'ল, চাহ খাই লওঁ ধুনীয়াকৈ, তাৰপিছত লগ পাই আছোঁ। এতিয়া আকৌ ঘৰৰ পৰা ওলাই আহিলোঁ লগৰটোৰ লগত, গৈ আছোঁ পইচা ট্ৰেন্সফাৰ কৰা দোকানত। তাত গৈ লগ পাই আছোঁ আপোনালোকক। গৰম দিয়া কেইদিনো এনেকুৱা টিকা ফটা ৰ'দ দি দিলে, এতিয়া বৰষুণ দি আছে, এসপ্তাহ বৰষুণে দি আছে। মানে বানপানী হৈ কেনেহে মানে এৰিব যেন সেনেকুৱা লাগিছে। চাওক আকৌ বৰষুণ আহিছে এটোপাল দুটোপালকৈ। কি কৰি আছে? ড্ৰিল কৰি আছে, ড্ৰিল মেচিন। কেতিয়া ৰ'দ দি আছিলে, কেতিয়া বৰষুণ দিয়ে তেনেকুৱা লাগিছিলে। মই এতিয়া বৰষুণ পাইছোঁ আৰু বৰষুণত ভিজিয়ে ঘূৰি থাকিম, একো টেনশ্যন নলওঁ। মানে বৰষুণ যিমান ডাঙৰ বৰষুণ আহিলেও। এইয়া ATM লিখা আছে নহয়, তালৈ গৈ আছোঁ। তাৰ পৰাই পইচাটো ট্ৰেন্সফাৰ কৰি দিম। লগৰ এজনক পইচা দিব লগা আছে, অনলাইনত পইচাটো পঠাই দিম। মোৰ লগত গুগল পে'ত পইচাটো নাই মানে। দাদা তো এয়া আহি পালোঁহি ATM, মানে মিনি ATM। মালিকজন ক'ত গ'ল জানো? অ' দাদা
এইফালে আহি পালেহি তো ট্ৰেন্সফাৰ কৰিব লগা আছিলে কৈ দিয়ক হ'ব ন এতিয়া ঘৰলৈ যাবলৈ হৈ গ'ল কিন্তু চাওক বৰষুণ দি দিলে এতিয়া বাইক বিজি খতম এতিয়া ঘৰলৈ যাম কেনেকৈ এইফালে লগৰটো ৰখি আছে এইফালে এক্সিডেণ্ট এটা হৈ গ'ল একদম লাইভ ক্ৰাছ চাওক বৰষুণৰ বতৰত মইনা নুঠে মটৰত বুলি কয় কিন্তু মইনাহঁতি মটৰত উঠিছিলে অৱশেষত পৰি গ'ল এতিয়া মই বাইকখন লৈ গৈছিলোঁ যে সেই বাইকখন লগৰটোক দি লগৰটোৰ পৰা গাড়ীখন লৈ ল'লোঁ গাড়ীখন লৈ লোৱাৰ কাৰণ এটা আছে মানে কি হ'ল মোৰ ঘৰৰ ফেমিলি মানুহজনী বেটা আৰু মই লগতে বৰষুণ বতৰতো এপাক ওলাই যাওঁ বুলি ভাবিলোঁ গৈ আছোঁ চিলিলে তো ব'লক এতিয়া ঘৰলৈ গৈ বেটা আৰু মানুহজনীক লৈ লওঁ তাৰপিছত চিলিলে গৈ আপোনালোকক দেখুৱাম ক'ত কি কৰা হয় এতিয়া ক'লৈ গৈ আছোঁ বেটা ফুফু হয় নাই ফুফু নে ভালকৈ কৈ দিয়া ফুফু এনজয় কৰিবা নাই কৰিবা ন আৰু ৰাস্তাত ফটো মাৰিম ৰিলছ বনাই দিম দেই এতিয়া মাক মাতি দিয়া মা আহি আছে এইয়া মা আহি গ'ল চাওক গাইছ টমটম এখন বেক কৰিব লওঁতে বেক গিয়াৰ নালাগে তললৈ সোমাই গ'ল তো অকণমান হেল্প কৰি দিওঁ বুলি ভাবিছোঁ হেল্প কৰি দিওঁ নেকি তো দেখিলে নহয় সহায় কৰিলে মানে ইমান এটা গাড়ীখন অকলে উঠাব নোৱাৰে কিন্তু আমি এতিয়া কলেজৰ ল'ৰা কেইজনমানো আছিল আৰু লগতে ময়ো ঠেলি দিলোঁ একেবাৰে মানে হালকাছে উঠি গ'ল তো পৰাপক্ষত মানুহক সহায় কৰিব লাগে ৰাতিপুৱা ওলাই আহোঁতে এটা সহায় কৰিলোঁ তো আমি মানে গৈ আছোঁ চিলিলে কিবা বিশেষ এটা কামত তো তালৈ গৈ আছোঁ আৰু লগতে অকণমান গাড়ীতে ভিডিঅ'টো বনাই গৈছোঁ ইউটিউব চেনেলটো আছে যেতিয়া ভিডিঅ'টোতো অলপ বনাওঁ এইফালে লগত আহিছে ল'ৰাটো আৰু এইফালে মানুহজনী এইফালে ডিমৰ পৰা কিবা কিবি বস্তু কিনি লৈ যাব লাগিব যিহেতু আলহী ঘৰত গৈ আছোঁ এতিয়া আমি ডিমৌ পাবলৈ হৈ গ'লোহি ভবা নাছিলোঁ যে ইমান পটককেনে 4 লাইনটো হৈ যাব আজি 6-7 মাহ হৈছিলে ষ্টাৰ্ট কৰা 4 লাইন ক্লিয়াৰ কৰি দিলে ইমান স্পীড আজিকালি চব মেচিনৰ কামহে আৰু মানে বাহিৰৰ পৰা যদি অসমলৈ কিছুমান আমাৰ অসমৰ ল'ৰা বাহিৰত বহুত থাকেতো যদি পটককেনে আহি যায় মানে নিজৰ ঘৰটো কোনখিনি আছিলে পাহৰি থাকিব ক্লিয়াৰ হোৱা নাই কিন্তু বহুতখিনি কাম ক্লিয়াৰ হৈ গৈছে তো এয়া লোৱা হৈ গ'ল মিঠাই লোৱা হৈ গ'ল বজাৰ কৰি হৈ গ'ল এতিয়া গৈ থাকোঁ ব'লা 10 টকা আৰু এটা আনি দিয়া যোৱা থেংক ইউ বাই বাই এতিয়া বৰ্তমান আহি পালোহি চিলি অসমীয়া গাঁও তো গৈ আছোঁ বাৰু বেছি দূৰ নাই পালোহি আৰু এইবোলে চোৱা আপেল খাইছা বা তো আহি পালোহি এতিয়া চচুৰবাৰী আহি পোৱাৰ পিছত আমি যাৰ ঘৰলৈ মেইনকৈ আহিছিলোঁ তালৈ গৈ আছোঁ এইফালে আমাৰ নৌকলি আপেল খোৱাত লাগিছে বডো এইয়া আমাৰ মামী জেঠপা বাবা মা আৰু এইফালে আছে আমাৰ বডো দাদা এইফালে মামী আমাৰ উত্তম সেইটো মামা নকলি আমি যামগৈ নহয় এতিয়া চেক এটা দিয়া হ'ব বাহঁত এখন দি দিছোঁ দেই বাই বাই এইবিলাক মোবাইলত বাই বাই দি দে বাই বাই অঁ চুপ নকলি বাই বাই নকলি বাই বাই দি দিয়া বাই বাই দি দিয়া বাই বাই পিছত আহিবা দেই
এইয়া আমাৰ ডাঙৰ বদৌ কেঁচুৱা লৈ থকা আৰু পিছফালে থকা যেন আমাৰ সৰু বদৌ আৰু এইফালে আমাৰ উত্তম আহিছে। এইটো আমাৰ বেটা আৰু সৰুদাই থ'বলৈ আহিছে। তেতিয়া আমি ক'লে যাম? ঘৰলৈ যাই। তুমি থাকিবা নেকি নে যাবা? তুমি মামা ঘৰত নাথাকা? কেলে থাকি দিয়া আকৌ। তই ক'ত বাৰী মাজৰ পৰা ওলাই আহিলি যে? আম ক'ত? ভয় নাখাওঁ? হ'ব বাই বাই, যাওঁগে দেই, পিছত আহিম, বাই বাই। বাই বাই। কি কৰি আছিলা? খেলি আছিলা নেকি? বা দুইটা একে একে গেঞ্জি একে একে পেণ্ট। বাই বাই দি দিয়া। আহিছিলোঁ মানে এটা বিশেষ কামত, কামটো বাৰু কৰা হৈ গ'ল। এতিয়া ঘৰলৈ উভতি গৈ আছোঁ। তো ঘৰলৈ গৈ আপোনালোকক লগ পাই আছোঁ। এতিয়া তাৰপৰা ওলাই আহি কেনে ডিমৌ পাৰ হৈ আহি এটা জেগাত ৰখিছোঁ। ডিমৰ ডিপাৰ মাজত এই জেগাটো মানে ইমানেই ভাল, পাহাৰ আছে আৰু গ্ৰীনেৰী এলেকা। তো ইয়াতে মানে অলপ ফটোশ্বুট চলি আছে। এইফালে মোৰ মানুহজনীয়ে ফটো মাৰি দি আছে DSLR আমাৰ বেটা প'ষ্ট দিয়া ধুনীয়াকৈ। চালিয়া। তো চাওঁ ওচৰতে এখন পাহাৰ আছে, কিমান সুন্দৰ এটা পৰিৱেশ। এইয়াই আৰু এতিয়া ফটোশ্বুট কৰা হৈ গ'ল। ফটোশ্বুট কৰিলোঁ আৰু ল'ৰাটোকো ফটো মাৰিলোঁ। তো ব'লক এতিয়া গৈ কি কৰিম আৰু, ঘৰলৈ যাওঁ। এতিয়া আহি পালোহি কলেজ তিনিআলিৰ ওচৰ। মোৰ ঘৰটো মানে চিমেণ্ট চাপৰি কলেজ তিনিআলিৰ পৰা ৰাইট ল'ব লাগে। তো কলেজ তিনিআলি আহি পালোহি, ইয়াৰ পৰাই সোমাব লাগিব। তো ইয়াৰ পৰা সোমাই গৈ বেছি দূৰ যাব নালাগে। মোৰ ঘৰত গৈ কেনে মোৰ ল'ৰাটো আৰু মানুহজনীক নমাই লওঁ। এতিয়া একদম ডাইৰেক্ট ঘৰ আহি পালোহি। ঘৰত এতিয়া বেটা আৰু মানুহজনীক নমাই লওঁ। মানে কাহিনী এটা আকৌ, মই যে গাড়ীখন লৈ গৈছিলোঁ, এই গাড়ীখন মোৰ বুলি ভাবিছে নেকি? এখন গাড়ী মোৰ নহয়, মোৰ লগৰ এটা। তো লগৰটোক বাইকখন দি কেনে গাড়ীখন লৈ গৈছিলোঁ। এতিয়া গাড়ীখন তাক দি কেনে আকৌ মই বাইকখন লৈ আহিলোঁ। ব'লক তাৰ ওচৰত গৈ গাড়ীখন দি দিওঁ আৰু মোৰ বাইকখন লৈ আহোঁ। এতিয়া আহি পালেহি মোৰ গাড়ী মালিক, আৰু এইফালে চোৱা গাড়ী মালিক বাইক লৈ চলাই আছে। গাড়ী থকা মানুহ বাইক চলাইছে। কি ক'ব আৰু, লোকৰ গাড়ী এখন লৈ গ'লোঁ। এতিয়া সি আহিছে, চাবিটো তাক হেণ্ডঅভাৰ কৰোঁ আৰু সিও মোক হেণ্ডঅভাৰ কৰিব চাবিটো।